নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত দেখুৱাম যে যদি আপুনি ইতিমধ্যে কোভিডৰ ভেকচিন গ্ৰহণ কৰিছে আৰু ইয়াৰ চাৰ্টিফিকেটখন ডাউনলোড কৰা নাই বা কৰিব পৰা নাই, তেনেহ'লে আজিৰ ভিডিঅ'টো একেবাৰে সম্পূৰ্ণ চাই থাকক, আপোনাৰ বাবে যথেষ্ট। বন্ধুসকল, এতিয়া প্ৰশ্ন চাৰ্টিফিকেটখন আপুনি কিয় ডাউনলোড কৰিব বা ইয়াৰ প্ৰয়োজনীয়তা কি? বন্ধুসকল, বৰ্তমান সময়ত যদি আপুনি যিকোনো কোম্পানীত কাম কৰি আছে বা যদি আপুনি ট্ৰেভেল কৰিব বিচাৰে, তেনেহ'লে এয়াৰলাইন কোম্পানীসমূহত ইয়াৰ যথেষ্ট প্ৰয়োজনীয়তা দেখিবলৈ পোৱা গৈ আছে। বন্ধুসকল, এই চাৰ্টিফিকেটখন আপুনি দুটা মাধ্যমত ডাউনলোড কৰিব পাৰিব। প্ৰথমটো হ'ল ৱেবছাইট www.cowin.gov.in। এই ৱেবছাইটটোৰ জৰিয়তে আপুনি এইখন ডাউনলোড কৰিব পাৰিব। আৰু আনটো হ'ল আৰোগ্য সেতু এপ। প্ৰথমতে চাইলোঁ ৱেবছাইটৰ জৰিয়তে আপুনি আপোনাৰ চাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিব পাৰিব। ইয়াৰ পিছৰ প্ৰচেছটো দেখুৱাই দিম যে এপছৰ জৰিয়তে আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব। ৱেবছাইটৰ জৰিয়তে চাৰ্টিফিকেটখন ডাউনলোড কৰাৰ কাৰণে প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি লওক। ইয়াৰ পিছত আপুনি সাৰ্চ বাৰত টাইপ কৰক www.cowin.gov.in। সাৰ্চ কৰাৰ লগে লগে এনেদৰে এটা ৱেবছাইট খোল খাব। তাৰ পিছত আপুনি এইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত ইয়াত দেখা পাইছে register/sign in yourself, এইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে এনেদৰে এটা ইণ্টাৰফেচ দেখা পাব। তাৰ পিছত ইয়াত দেখা পাইছে এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিয়ক, যিটো আপুনি ভেকচিনৰ কাৰণে ৰেজিষ্টাৰ কৰিছিলে। সেই নাম্বাৰটো ইয়াত এণ্টাৰ কৰি পেলাই গেট অ'টিপিত ক্লিক কৰক। গেট অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা SMS আহিব। অ'টিপিটো ইয়াত এণ্টাৰ কৰাৰ পিছত ভেৰিফাই অৰ প্ৰচিডত ক্লিক কৰি দিয়ক। ভেৰিফাই অৰ প্ৰচিডত ক্লিক কৰাৰ লগে লগে এই পেজখন অপেন হৈ যাব। তাৰপিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি দিয়ক। স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনাৰ ডিটেইলছখিনি চাব পাৰিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে চাৰ্টিফিকেট বুলি অপশ্যন এটা আছে। তাৰপিছত এইটোত ক্লিক কৰি দিয়ক। এইটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফাইলৰ লোকেশ্যন বিচাৰিব। তাৰপিছত আপুনি ফাইলৰ লোকেশ্যনটো চিলেক্ট কৰি ডাউনলোডত ক্লিক কৰি দিয়ক। ডাউনলোডত ক্লিক কৰাৰ লগে লগে আৰু ইয়াত দেখা পাইছে এইখন PDF-ৰ ডাউনলোড হৈ গ'ল। এতিয়া চাওক এপছৰ জৰিয়তে আপুনি আপোনাৰ চাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিব। ইয়াৰ বাবে প্ৰথমতে আপুনি প্লে ষ্ট'ৰৰ পৰা আৰোগ্য সেতু এপটো ইনষ্টল কৰি লওক। অপেন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাৰপিছত আপুনি ইয়াত লেংগুৱেজটো চিলেক্ট কৰি নেক্সটত ক্লিক কৰি দিয়ক। নেক্সটত ক্লিক কৰাৰ পিছত তাৰপিছত আপুনি ৰেজিষ্টাৰ নাওত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাব টাৰ্মছ অফ ছাৰ্ভিছ অফ প্ৰাইভেচি। এইখিনি আপুনি পঢ়ি লওক। তাৰপিছত আই এগ্ৰীত ক্লিক কৰি আই এগ্ৰীত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে এণ্টাৰ মোবাইল নাম্বাৰ। ইয়াত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিয়ক। এণ্টাৰ কৰাৰ পিছত ছাবমিটত ক্লিক কৰক। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব। OTPটো আপুনি ইয়াত এণ্টাৰ কৰাৰ পিছত ছাবমিটত পুনৰ ক্লিক কৰি দিয়ক। OTPটো ছাবমিট কৰাৰ পিছত আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাৰপিছত আপুনি ইয়াত ভেকচিনেশ্যনত ক্লিক কৰি দিয়ক। ভেকচিনেশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে লগইন/ৰেজিষ্টাৰ। তাৰপিছত ইয়াত দেখা পাইছে এণ্টাৰ মোবাইল নাম্বাৰ। ইয়াত আপুনি সেইটো মোবাইল নাম্বাৰ এণ্টাৰ কৰক, যিটো দি আপুনি স্লট বুকিং কৰিছিলে ভেকচিনেশ্যনৰ কাৰণে। মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত প্ৰচিড টু ভেৰিফাইত ক্লিক কৰি দিয়ক। প্ৰচিড টু ভেৰিফাইত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব। OTPটো ইয়াত এণ্টাৰ কৰি পেলাই পুনৰ প্ৰচিড টু ভেৰিফাইত ক্লিক কৰি দিয়ক। প্ৰচিড টু ভেৰিফাইত ক্লিক কৰাৰ লগে লগে এই পেজখন অপেন হ'ব। ইয়াত আপোনাৰ ডিটেইলছখিনি শ্ব' কৰিব। তাৰপিছত ইয়াত দেখা পাইছে প্ৰথমতে নেম, তাৰপিছত ষ্টেটাছ আৰু ইয়াত একশ্যন বুলি লিখা আছে। প্ৰথমতে ইয়াত আপোনাৰ নামটো উল্লেখ থাকিব। ইয়াৰ পিছত ষ্টেটাছত লিখা থাকিব আপোনাৰ ভেকচিনেটেড হৈ গ'ল নে নাই। তাৰপিছত আপুনি ইয়াত দেখা পাইছে একশ্যন বুলি ইয়াত লিখা আছে। ইয়াৰ পিছত এটা সৰু আইকন দেখা পাইছে, এইটোত ক্লিক কৰি দিয়ক। এইটোত ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব।